আজি 30 মাৰ্চ আৰু আজি আমি কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিবলৈ গৈ আছোঁ অসম পাৰ্চপেক্টিভত। অসমৰ যিকোনো এক্সাম আহিবলগীয়া ফৰ এক্সাম্পল APSC, ADRE, আছাম পুলিচ, টেট, ফৰেষ্টাৰ, PNRE সকলো এক্সামৰ বাবে এই কাৰেণ্ট এফেয়াৰ্ছখিনি ইম্পৰ্টেণ্ট হ'ব আৰু আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈ গৈছে, which scheme was revised by the government with outlay of 10,900 crore? গতিকে ইমানটো এমাউণ্ট গ্ৰাণ্ট হৈছে বৰ্তমান সময়ত চৰকাৰে 10,900 কোটি টকাৰ সৈতে এখন আঁচনি আনিছে, সংশোধন কৰিছে। আগৰ পৰা আছে এই আঁচনিখন, সেইখন হৈছে PM-eDrive স্কিম। আৰু জানিবলগীয়া আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে এই PM-eDrive স্কিমখন মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰী আণ্ডাৰত আহে। ঠিক আছে, তো সেইটোৱে PM-eDrive আঁচনিৰ আণ্ডাৰত গোটেইসমূহ ইলেক্ট্ৰনিক যোনটো ভেহিকলবোৰ আছে সেইবোৰ মানে ওপৰত কাম কৰা হয়। তাৰপিছত এতিয়া নেক্সট কুৱেশ্যনটো হৈ গ'ল যে হুৱেৰ ৱাজ দ্য WTO মিনিষ্ট্ৰিয়েল কনফাৰেঞ্চ MC14 হেল্ড। MC মানে হৈছে মিনিষ্ট্ৰিয়েল কনফাৰেঞ্চ, ঠিক আছে। তো তাক চমুকৈ MC আৰু 14 নম্বৰ এডিশ্যনটো হৈছিলে কাৰণে 14 বুলি কোৱা হৈছে। গতিকে WTO অৰ্থাৎ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ এই 14 নম্বৰ কনফাৰেঞ্চটো ক'ত হৈছিলে, মিনিষ্ট্ৰিয়েল কনফাৰেঞ্চটো, সেইটো হৈছে অপশ্যন নম্বৰ চি, ইয়াউণ্ডে, কেমেৰুন। গতিকে এইটো অলপ চাই লওঁ। WTO যোনটো মিনিষ্ট্ৰিয়েল কনফাৰেঞ্চ সেইটো 4দিনীয়া কনফাৰেঞ্চ হৈছিল, 29 মাৰ্চত খতম হৈছে। আৰু দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ ক'ত আছে, সেইটো হৈছে জেনেভা, ছুইজাৰলেণ্ড। আৰু কোন চনত ফৰ্ম হৈছিল, সেইটো হৈছিল 1995ত ফৰ্ম কৰা হৈছিল। আৰু 1 জানুৱাৰী 1995ত ফৰ্ম কৰা হৈছিল WTO অৰ্থাৎ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। আৰু মিনিষ্ট্ৰিয়েল কনফাৰেঞ্চ ইজ দ্য হায়েষ্ট ডিচিজন মেকিং বডি অফ WTO। WTOৰ আটাইতকৈ সৰ্বোচ্চ সিদ্ধান্তকাৰী সংস্থা হৈছে মিনিষ্ট্ৰিয়েল কনফাৰেঞ্চ, হৈছে WTOৰ আটাইতকৈ উচ্চ সিদ্ধান্তকাৰী এটা পাৱাৰ, এটা বডি, ঠিক আছে। আৰু এইটো দুবছৰত এবাৰকৈ অনুষ্ঠিত হয়, ঠিক আছে। প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে এইটো অনুষ্ঠিত হয় মিনিষ্ট্ৰিয়েল কনফাৰেঞ্চটো। আৰু ভাৰতে WTO হেজ 166 মেম্বাৰ্ছ, 166 অৰ্থাৎ 166টা মেম্বাৰ আছে। আৰু ইণ্ডিয়া 1995ত জইন কৰিছে WTO। তাৰপিছত কুৱেশ্যন, হু বিকেম নিউ প্ৰাইম মিনিষ্টাৰ অফ নেপাল? নেপালৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ গৰাকী কোন? তলত কুৱেশ্যনটো অলপ ভুলকৈ লিখা গ'ল, এইটো মই পিছত শুদ্ধ কৰি দিম। তো প্ৰথমতে কৈছে হু বিকেম দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ নেপাল, সেই হৈছে বলিন্দ্ৰ শ্বাহ। আৰু ইয়াত আৰু এটা কুৱেশ্যন পাই আছোঁ। প্ৰথমতে কুৱেশ্যনটো লিখা হৈছিল যে নেপালৰ প্ৰাক্তন গৃহমন্ত্ৰী যোনটো আছিলে ৰমেশ লেখক সৈতে কাক গ্ৰেপ্তাৰ কৰা হৈছিল? এতিয়া বৰ্তমান সময়ত মানে পুৰণা যি গৃহমন্ত্ৰী অৰ্থাৎ হোম মিনিষ্টাৰ আছিল, কোন আছিল? ৰমেশ লেখক আছিল, ঠিক আছে। হোম মিনিষ্টাৰ আছিল ৰমেশ লেখক, তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ইয়াৰ প্ৰাক্তন আগৰ যিজন প্ৰাইম মিনিষ্টাৰ আছিলে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে, তেখেতৰ নাম আছিল KP শৰ্মা অলি। গতিকে সেইটো কুৱেশ্যন আছিলে যে গৃহমন্ত্ৰী মানে প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকৰ সৈতে আৰু কাক গ্ৰেপ্তাৰ কৰা হৈছিল, তেখেত আছিল PM KP শৰ্মা অলি। কিন্তু ইয়াত পিছত ভাবিলোঁ যে এইটো ইমান ইম্পৰ্টেণ্ট হ'ব যে কোনজন প্ৰাইম মিনিষ্টাৰ নতুনকৈ হৈছে এতিয়া বৰ্তমান সময়ত নেপালত, তেখেত হৈছে বলিন্দ্ৰ শ্বাহ, অপশ্যন নম্বৰ ডি। গতিকে অপশ্যন নম্বৰ ডি বলিন্দ্ৰ শ্বাহ ইজ আৰ কাৰেক্ট আনচাৰ। তাৰপিছত এইটো আমি চাই লওঁ, নেপাল এটা নিউজ আহিছে যে ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অলি এৰেষ্টেড। তাৰপিছত ফৰ্মাৰ নেপাল প্ৰাইম মিনিষ্টাৰ KP শৰ্মা অলি এৰেষ্টেড এলং উইথ দ্য ফৰ্মাৰ হোম মিনিষ্টাৰ ৰমেশ লেখক অভাৰ জেন-জি প্ৰটেষ্ট কিলিং 77 ডাইড। যোনটো জেন-জি এটা প্ৰটেষ্ট হৈছিলে নেপালত, তাৰ ওপৰত বেছ কৰি কিনি, সেইটো অফেন্সত বেছ কৰি কিনি KP শৰ্মা অলিক আৰু যোনটো হোম মিনিষ্টাৰ আছিল ৰমেশ লেখক, তেখেত দুজনকে এৰেষ্ট কৰা হৈছে। আৰু নতুন প্ৰাইম মিনিষ্টাৰ হৈছে বলিন্দ্ৰ শ্বাহ। তাৰপিছত হোৱাট ইজ দ্য নেম অফ দ্য নাছাছ নিউ মুন মিছন এনাউন্স আফটাৰ 50+ years? তো প্ৰথমবাৰৰ পিছত ঘোষণা কৰা নাছৰ নতুন চন্দ্ৰ অভিযানটোৰ নাম কি? সেইটো হৈ গৈছে আৰ্টিমিছ মিছন, ঠিক আছে।
গতিকে আৰ্টিমিছ মিছন হৈছে নাছাছ আৰ্টিমিছ ক্ৰিউ এনাউন্সড, মানে আৰ্টিমিছ যোনটো মিছন হৈছে তাৰ দ্বাৰা কি কৰা হ'ব, চন্দ্ৰলৈ মানুহ পঠিওৱা হ'ব, ঠিক আছে। আৰু এই যোনটো আৰ্টিমিছ মিছনটো আছে তাত কোন কোন যাব, তাত যাব ৰেড ৱাইজমেন যাব, তাৰপিছত আহিলে ভিক্টৰ গ্ল'ভাৰ যাব, পাইলট ভিক্টৰ গ্ল'ভাৰ, তাৰপিছত যাব মিছন স্পেচিয়েলিষ্ট ক্ৰিষ্টিনা কোচ যাব, ঠিক আছে। আৰু এজন যাব, সেইটো হৈছে কানাডাৰ জেৰেমি হানছেন। এইকেইজন ব্যক্তি ইম্পৰ্টেণ্ট হৈ যাব আগন্তুক পৰীক্ষাৰ কাৰণে। আৰু যোনটো ইয়াত লিখিছে যে ফাৰ্ষ্ট ওমেন এণ্ড পাৰ্চন অফ কালাৰ টু ফ্লাই দ্য মুন, প্ৰথমগৰাকী মহিলা যাব চন্দ্ৰলৈ এই আৰ্টিমিছ মিছনটোৰ দ্বাৰা। তাৰপিছত ইয়াত কৈছে যোনটো আৰ্টিমিছ মিছন হ'ব তাত মানে উইল নট লেণ্ড অন মুন, মুনত আচলতে যোনটো মুনৰ ছাৰ্ফেচত লেণ্ড নকৰে, ওপৰে থাকিব, মুনলৈ যাব কিন্তু ওপৰে থাকিব এনেকৈ, ঠিক আছে, আকাশতে উৰি থাকিব। তাৰপিছত উইল ফ্লাই ডিপাৰ ইন টু স্পেচ দেন এপল' এষ্ট্ৰনটছ, যোনটো এপল' এষ্ট্ৰনটছবোৰ যিমান দূৰলৈকে গৈছিলে তাতকৈ অলপ দূৰলৈকে যাব, কিন্তু মুনত ছাৰ্ফেচত লেণ্ড নকৰে, তাৰ পৰাই ঘূৰি আহিব। তো সেইটো আছিল আৰু জাৰ্ণিটো নিয়েৰলি 10 দিনৰ জাৰ্ণি হ'ব, ঠিক আছে। তো সেইটোৱে ইম্পৰ্টেণ্ট। তাৰপিছত নেক্সটটো আমি চাই লওঁ, ৱেৰ ৱাজ দ্য ফচিল এফ মেচৰি ফিথেকাছ মঘাৰেনেচিছ, এই বস্তুটো এটা নতুন বান্দৰৰ জীৱাশ্ম এটা উদ্ধাৰ কৰা হৈছে। এইটো ক'ত কৰা হৈছে আৰু নামটো হৈছে বহুত ডেঞ্জাৰাছ নেম, এইটো চাইণ্টিফিক নেম হয়। কি কৈছে, মাছৰি পিথেকাছ মঘ্ৰেনচিছ, ঠিক আছে, মাছৰি পিথেকাছ মঘ্ৰেনচিছ, এইটো ডিস্কভাৰ কৰা হৈছে। মানে এইটো নামৰ জীৱাশ্ম বান্দৰ ক'ত আৱিষ্কাৰ কৰা হৈছে, সেইটো হৈছে ইজিপ্তত, ঠিক আছে। অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট। তো এই নামটো যদি দেখি পায় তেতিয়াহ'লে সেইটো মনত থ'ব, সেইটো এটা এপ, ঠিক আছে। এপ মানে হৈছে বান্দৰ, ঠিক আছে। বান্দৰো নহয় একচুৱেলি, মানে যোনটো অলপ মানুহৰ সদৃশ বান্দৰটো এপ বুলি কোৱা হয়। চিম্পাঞ্জি টাইপৰ যোনবোৰ থাকে সেইবোৰক গৰিলা চিম্পাঞ্জি, এইবোৰ আচলতে এপ বুলি কোৱা হয়, APE, ঠিক আছে। তো এই নামটো মনত থ'ব, এইটো এটা কি হয় প্ৰজাতি হয়, বান্দৰৰ প্ৰজাতি হয়, ঠিক আছে। বান্দৰ প্ৰজাতি এইটো ফচিলছ হয়, ঠিক আছে। তাৰপিছত হৈ গৈছে হাউ মেনি প্ৰহাৰ লাইট মেচিন গানছ ৱেৰ ডেলিভাৰ্ড ইন দ্য ফাৰ্ষ্ট বেটছ টু দ্য ইণ্ডিয়ান আৰ্মি। তো এতিয়া আদানী গ্ৰুপে কি কৰিছে, যোনটো প্ৰহৰ বুলি নাম এটা আছে, কি লাইট মেচিন গান হয়, ঠিক আছে। এইটো ডেলিভাৰ কৰিছে বৰ্তমান সময়ত। আৰু কিমানটা ডেলিভাৰ কৰিছে ইণ্ডিয়ান আৰ্মিলৈ, মানে এইটো লাইট মেচিন গান হয়, ঠিক আছে। লাইট মেচিন গান নামটো হৈছে প্ৰহৰ। তো সেইটো কিমানটা ডেলিভাৰ কৰিছে বৰ্তমান সময়ত, সেইটো কৰিছে 2000টা, ঠিক আছে, 2000টা। আৰু এতিয়া ইয়াত চাবলগীয়া কিমানটা ডেলিভাৰ কৰিছে এইটো ইম্পৰ্টেণ্ট নহয়, যিটো নাম আপোনালোকে দেখিছে প্ৰহৰ, এই প্ৰহৰ নেমটো ইজ ইম্পৰ্টেণ্ট। কি হয় বুলি আহিব পৰীক্ষাত, তো সেইটো হয় লাইট মেচিন গান, ঠিক আছে। তো আদানী ডিফেন্স এৰ'স্পেচ ডেলিভাৰ্ড ফাৰ্ষ্ট বেটছ, প্ৰথমবাৰ তৈয়াৰ কৰি কিনে 2000টা প্ৰহাৰ লাইট মেচিন গানছ টু দ্য ইণ্ডিয়ান আৰ্মি, ঠিক আছে। তো ইমানটা 2000টা প্ৰহৰ লাইট মেচিন গান ইণ্ডিয়ান আৰ্মিলৈ পঠিয়াইছে, তো সেইটো মনত ৰাখিবলগীয়া। তাৰপিছত হৈ গ'ল হুৱেৰ ৱাজ দ্য গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড চিক বৰ্ণ ৰিচেণ্টলি, নতুনকৈ এটা গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড চিক জন্ম হৈছে। ক'ত হৈছে সেইটো হৈছে গুজৰাট জিলাত। তো ইয়াত কুৱেশ্যন যদি আহে এই গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ বিষয়ে আহিব, ঠিক আছে। আৰু এইটো কি হয়, এটা ক্ৰিটিকেলি এনডেঞ্জাৰ্ড স্পেচিছ হয়, ঠিক আছে। এইটো ক্ৰিটিকেলি এনডেঞ্জাৰ্ড স্পেচিছ। তো ইয়াত কুৱেশ্যন আহিব যে এইটো কি স্পেচিছ হয়, ভালনাৰেবল স্পেচ নে এক্সটিংক্ট স্পেচিছ নে ক্ৰিটিকেলি এনডেঞ্জাৰ্ড স্পেচিছ নে কি হয়। তো এইটো মনত থ'ব, ক্ৰিটিকেলি ভালনাৰেবল স্পেচিছ হয় গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডটো, ঠিক আছে। তো এইটো বৰ্তমান সময়ত পোৱালি এটা জন্ম হৈছে, ক'ত হৈছে সেইটো হৈছে গুজৰাট জিলাত, গুজৰাট ৰাজ্যত। আৰু 26 মাৰ্চত গুজৰাটৰ কচ্ছ যোনটো কাটছ ডিষ্ট্ৰিক্ট, তাত এটা গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড পোৱালি জন্ম হৈছে। আৰু সেইটো এই 10টা বছৰৰ ভিতৰত প্ৰথমবাৰ হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 8, হু ৰিচিভ দ্য বলবীৰ সিং ছিনিয়ৰ
এৱাৰ্ড ফৰ দ্য প্লেয়াৰ অফ দ্য ইয়েৰ। বলবীৰ সিং এৱাৰ্ড কোনে পাইছে? সেইটো পাইছে নৱনীত কৌৰ। আৰু ইয়াত কুৱেশ্যন এটা আহিব পাৰে যে নৱনীত কৌৰ কি প্লেয়াৰ হয়, কি স্পৰ্টছ খেলে? তেখেতে খেলে আমাৰ ইণ্ডিয়ান হকী প্লেয়াৰ, ঠিক আছে, উমেন্স হকী প্লেয়াৰ। গতিকে নৱনীত কৌৰে পাইছে এই এৱাৰ্ডটো, নামটো হৈছে বলবীৰ সিং এৱাৰ্ড। তাৰপাছত কৈছে যে নৱনীত কৌৰ হকী এৱাৰ্ড পাইছে এইটো বৰ্তমান সময়ত। তো নৱনীত কৌৰ কনফাৰ্ড দ্য বলবীৰ সিং ছিনিয়ৰ এৱাৰ্ড ফৰ প্লেয়াৰ অফ দ্য ইয়েৰ হকী ইণ্ডিয়া 8th annual awards 2025 completed 200 international caps, scored 4 goals in the FIH World Cup qualifiers, 6 at Asia Cup. গতিকে সেইটো ইম্পৰ্টেণ্ট, এইটোৱে 200টা ইণ্টাৰনেশ্যনেল খেল বৰ্তমান নৱনীত কৌৰে মানে কমপ্লিট কৰিছে আৰু তেখেতক এটা এৱাৰ্ড দিয়া হৈছে, এইটো হৈছে বলবীৰ সিং এৱাৰ্ড। আৰু এইটোতকৈ ইম্পৰ্টেণ্ট হয় নৱনীত কৌৰে কি খেল খেলে। আচলতে পৰীক্ষাত কুৱেশ্যন দি দিয়া হয় যে প্লেয়াৰগৰাকীৰ নাম দি দিয়া হয় আৰু কোনটো খেল খেলে, কোনটো খেলৰ প্লেয়াৰ হয়, কোনটো খেলুৱৈ হয়, কিহৰ খেলুৱৈ হয়, কি খেল খেলে, সেইটো আহে কুৱেশ্যন। গতিকে সেইটো আপোনাৰ মত হ'ব নৱনীত কৌৰ হৈছে হকী প্লেয়াৰ, ঠিক আছে। ইয়াত যদি ৱেইট লিফটিং দি দিব, পাৱাৰ লিফটিং দি দিব, হকী দি দিব, বেডমিণ্টন দি দিব, টেনিছ দি দিব, তেনেকুৱা ধৰণৰ দি দিব, আপোনালোকৰ খেলি মেলি হৈ যাব, ক্ৰিকেট প্লেয়াৰ দি দিব। গতিকে নৱনীত কৌৰ মনত হ'ব এগৰাকী হকী প্লেয়াৰ, ইণ্ডিয়ান হকী প্লেয়াৰ, ইণ্ডিয়ান উমেন টিমৰ। তাৰপিছত হৈ গৈছে নিয়াৰ হুইচ টাইগাৰ ৰিজাৰ্ভ দ্য টাইগাৰ পয়জন টু ডেথ। বৰ্তমান সময়ত এইটো কুৱেশ্যনটো আনচাৰটো ইয়াত দিয়ে দিয়া হ'ল, ঠিক আছে। গতিকে চটপুৰা যোনটো টাইগাৰ ৰিজাৰ্ভ আছে তাত মানে বৰ্তমান সময়ত টাইগাৰ এটা পয়জন দি কিনি মৰি গৈছে, ঠিক আছে, পয়জনৰ দ্বাৰা। গতিকে ক'ত? চটপুৰা টাইগাৰ ৰিজাৰ্ভ। আৰু চটপুৰাত ইয়াত ইম্পৰ্টেণ্টটো হৈ গ'ল টাইগাৰ মৰিছে, এইটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট হৈ গ'ল কি চটপুৰা ৰিজাৰ্ভ ক'ত আছে, চটপুৰা টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? মধ্যপ্ৰদেশত আছে। সেই মানে প্লেচটো মনত থ'ব, দি দিব কোনটো জেগাত মেটচ কৰিব আহিব, চটপুৰা বুলি দিব, চটপুৰা টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? সেইটো আছে মধ্যপ্ৰদেশ, MP ত, ঠিক আছে। তাৰপিছত হৈ গ'ল কুৱেশ্যন নম্বৰ 10, দ্য বাটাৰফ্লাই ইউথালিয়া জুবিন গাৰ্গী ৱাজ ডিছকভাৰ্ড ইন হুইচ ষ্টেট। গতিকে এটা নতুন প্ৰজাতিৰ পখিলা পোৱা গৈছে, সেই পখিলাটোক নতুনকৈ নামাকৰণ কৰা হৈছে আমাৰ প্ৰয়াত জুবিন গাৰ্গৰ নামত। গতিকে পখিলাটোৰ নতুন নামকৰণ কৰা হৈছে ইউথালিয়া জুবিন গাৰ্গী। গতিকে সেই পখিলা প্ৰজাতিটো নতুনকৈ কোন জিলাত আৱিষ্কাৰ হৈছে? সেইটো হৈছে অৰুণাচল প্ৰদেশত আৱিষ্কাৰ হৈছে, আৰু এইটো লেপাৰাডা ডিষ্ট্ৰিক্টত এইটো পোৱা গৈছে নতুন প্ৰজাতিৰ পখিলা এবিধ। গতিকে নতুনকৈ চিনাক্ত কৰা প্ৰজাতিৰ ইউথালিয়া লিম্বুচা জুবিন গাৰ্গী অৰুণাচল প্ৰদেশৰ লেপাৰাডা জিলাত বাছাৰ অঞ্চলত আৱিষ্কাৰ কৰা হৈছে। আৰু অসমৰ সংগীত কিংবদন্তি জুবিন গাৰ্গৰ নামত নামকৰণ কৰা হৈছে। তেখেতৰ মৃত্যু কেতিয়া আছিল? 19 ছেপ্টেম্বৰ 2025, এইটো মনত হ'ব, 2025ৰ 19 ছেপ্টেম্বৰ, ঠিক আছে। তাৰপিছত কুৱেশ্যন যে এইটো লাষ্ট কুৱেশ্যন আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ, যে আছামছ ফাৰ্ষ্ট IVF বৰ্ন কাফ ৱাজ প্ৰডিউচড ইউজিং হুইচ টেকনলজি। গতিকে প্ৰথম গৰু পোৱালি এটা জন্ম কৰা হৈছে, কেনেকৈ দি কৰা হৈছে? IVF বৰ্ন ইউজিং কিবা এটা টেকনলজি ইউজ কৰা হৈছে, টেকনলজিৰ নাম কি বুলি কোৱা হৈছে? আৰু IVF মানে কি? ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন, ঠিক আছে। ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন মানে হৈছে IVF। গতিকে ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন কৰি কিনি নতুন গৰু পোৱালি এটা জন্ম দিয়া হৈছে, সেই টেকনিকটোৰ নাম কি হৈছে? সেইটোৰ নাম হৈছে এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি। গতিকে এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি ব্যৱহাৰ কৰি এটা নতুনকৈ গৰু পোৱালি এটা জন্ম দিয়া হৈছে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আহিব, ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন কৰি কিনি এইটো জন্ম দিয়া হৈছে, ঠিক আছে। তাৰপিছত হৈছে চাইণ্টিষ্ট এট কলেজ অফ ভেটেৰিনেৰী চায়েন্স, AVFU খানাপাৰা যোনখন ভেটেৰিনেৰী কলেজ আছে তাত প্ৰডিউচ কৰা হৈছে অসমৰ প্ৰথমটো IVF বৰ্ন কাফ, ঠিক আছে, ইউজিং এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি। গতিকে মনত থ'বলগীয়া এইটোৱে যে কোনটো টেকনলজি ইউজ কৰি কিনি জন্ম দিছে, সেইটো হৈ গৈছে এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি।
আৰু সেইটো প্ৰথমটো IVF মানে ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন বৰ্ণ কাউ, ঠিক আছে। তো সেইটোৱে ইম্পৰ্টেণ্ট। গতিকে আজি আমি কাৰেণ্ট এফেয়াৰ্ছখিনি চালোঁ, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব যোৱাৰ আগত, আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।